বন্ধুসকল এইখন হেপাহৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ নজনাটো জনা আৰু নেদেখাটো চোৱাৰ হেপাহেৰে মই আজি ক'লৈ আহিছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে খুব বেছি পঢ়া শুনা নহ'ল যদিও অন্তৰতম পঢ়াৰ পিছতে কিতাপৰ প্ৰতি কিবা এটা আকৰ্ষণ হ'ল আৰু সেই আকৰ্ষণে আজি টানি আনিছে উজান বজাৰলৈ বুলি ফেচবুক পেজত ইতিমধ্যে পালোঁ আজি বাসনাহীনৰ উন্মোচন হ'ব শুভ উন্মোচন হ'ব আৰু সেই উন্মোচনলৈ আহিব অসম সাহিত্য সভাৰ সভাপতিকে ধৰি অসমৰ যশস্বী লেখক সমালোচক সকল আহিব যাক মই কেতিয়াও দেখা নাই গতিকে খুদু পশ্চিম কাৰ্বি আংলঙৰ পৰা আহি আজি উজান বজাৰত উপস্থিত হৈছোঁ বিবেকানন্দ প্ৰেক্ষাগৃহৰ ভিতৰত হয়তো কিতাপ উন্মোচন হ'বলৈ গৈ আছে আৰু খন্তেক সময় পিছতে গতিকে মই নিজে চোৱাৰ লগতে আপোনালোককো দেখুৱাম এতিয়া হওক আমি অকণ ভিতৰলৈ যাওঁ গীতালি বৰাৰ নতুন গ্ৰন্থ বাসনাহীনা অতিথিসকল উপস্থিত সুধী সমাজ সংবাদ মাধ্যমৰ পৰা অহা বন্ধুসকল সামগ্ৰিক আলোচনা কৰিবলৈ আজি এই সভালৈ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ তিনিগৰাকী এনে ব্যক্তি যাৰ সাধনাই যাৰ অৱদানে আমাক আমাৰ ভাষাটো আমাৰ সাহিত্য সামগ্ৰিকভাৱে এক বেলেগ এটা স্তৰলৈ লৈ গৈছে আমাৰ আজি প্ৰথমগৰাকী অতিথি প্ৰতিত দশা সাহিত্য সমালোচক যাৰ উপস্থিতি লেখিকাৰ লগতে পূৰ্বৰ দৰ্শকৰ বাবেও আশীৰ্বাদ স্বৰূপ প্ৰভাত বৰা ছাৰ তেখেতক মঞ্চলৈ লেখিকাই আদৰণি জনাইছে এখন ইনফুলাম গাঁওচাই তেখেতক আমাৰ ফালৰ পৰা সম্ভাষণ জনাব মৃদুল নাথে এখন ফুলাম গাঁওচাই সম্ভাষণ জনাব জুবিনা আহমেদে কুলশইকীয়া ছাৰৰ অৱদান সাহিত্যৰ লগতে তেখেতে যি সেৱা নিয়োগ হৈ আছিল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৱদান আছে মামাম ৰাইডামৰ ইংৰাজী উপন্যাসখনৰ অসমীয়া অনুবাদ জাতিপাৰৰ মানুহৰ বাবে এইবাৰ সাহিত্য একাডেমী অনুবাদ বিজয়ী অনুবাদ বঁটা বিজয়ীগৰাকী আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে পাই আমি অত্যন্ত সুখী গীতালি বৰা আজি এই গ্ৰন্থ উন্মোচনৰ বাবে অভিনন্দন আৰু শুভকামনা জনাইছোঁ গীতালি বৰাৰ কিতাপ এইবাৰ পূৰ্বায়ন প্ৰকাশনে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে ফিজিডিটি অৰ্থাৎ কাম শীতলতা বিষয়টোক লৈ সৃষ্টি গল্প উপন্যাস অথবা কবিতা বিশ্ব সাহিত্যত তেনেই নগণ্য ক'ব পাৰি যে সাহিত্যত প্ৰায় সুলভ তীব্ৰ শৰীৰ চেতনাৰ বিপৰীতে এই বিষয়টো এক প্ৰকাৰৰ উপেক্ষিত অথচ ফিজিডিটিয়ে মানসিকভাৱে বিধ্বস্ত কৰি তোলা আমাৰ মাজৰে বহু নাৰীয়ে গুপুতে কঢ়িয়াই লৈ ফুৰিছে অব্যক্ত অকথিত অলেখ কাহিনী এনে বহু কাহিনী আঁৰৰ তীব্ৰ বেদনা মনোকষ্ট পুঞ্জীভূত যাতনা অথবা আন্ধাৰত পোত খাই থকা কৰোণতম ঘটনাৱলীক বুটলি আনি হৃদয় সংবেদী ৰূপত গীতালি বৰা বাইদেৱে লিখি উলিয়াইছে এখনি অনন্য সুন্দৰ অগতানুগতিক উপন্যাস বাসনাহীনা ফিজিডিটিৰ দৰে ব্যতিক্ৰম বিষয়ক লৈ ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস বাসনাহীনাৰ সম্পৰ্কে ঔপন্যাসিকৰ ভাষ্য ফিজিডিটি এই উপন্যাসত নিজেই মুখ্য চৰিত্ৰ বাকীবোৰ চৰিত্ৰৰ মাজেৰে এই চৰিত্ৰবোৰৰ বিকাশ ঘটিছে তৰপসমূহ উন্মোচিত হৈছে মন মগজু জোকাৰি যোৱা স্পৰ্শকাতৰ কাহিনী আৰু অভিনৱ কথন শৈলীৰে বাসনাহীনাই পঢ়ুৱৈ এটি নতুন বিষয়ৰ সৈতে পৰিচিত কৰাই দিয়াৰ লগতে ৰোমাঞ্চিত কৰি তুলিব বন্ধুসকল গীতালি বৰা বাইদেউ প্ৰায় 2 দশকতকৈ অধিক কাল অসমৰ সাংবাদিকতা আৰু সাহিত্য সম্পাদনৰ ক্ষেত্ৰখনৰ লগত জড়িত ইতিমধ্যে তেওঁ 2খন উপন্যাস 7খন গল্প সংকলন আৰু এখন কাব্য সংকলন প্ৰকাশ হৈছে গল্পৰ বাবে মুনিন বৰকটকী বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা লাভ কৰাৰ লগতে বুদ্ধজয়া উপন্যাসৰ বাবে তেওঁ
লাভ কৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান। ইংৰাজী আৰু উৰ্দু ভাষাৰ লগতে বিভিন্ন ভাৰতীয় ভাষালৈ গীতালি বৰা বাইদেউৰ গল্প অনুবাদিত হৈছে। বুদ্ধজয়াৰ বাংলা অনুবাদ প্ৰকাশ পাইছে বাংলাদেশৰ পৰা। সম্প্ৰতি তেওঁ অসম প্ৰকাশন পৰিষদৰ সাহিত্য আলোচনী প্ৰকাশকৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত। লগতে পৰিষদৰ সাহিত্য শাখাৰ সহকাৰী সম্পাদকৰ দায়িত্বও তেওঁ পালন কৰি আহিছে। গীতালি বাৰ কিতাপ বুলিলে সদায় এটা উৎকণ্ঠা থাকে। তেওঁ নতুন নতুন বিষয়বস্তুক লৈ সদায় গল্পও লিখে, যেনেকৈ উপন্যাসো তেওঁ কৰিছে। বুদ্ধজয়া পঢ়িছিলোঁ, অন্তৰতম পঢ়ি আপ্লুত হৈছিলোঁ আৰু এইবাৰ বাসনাহীনৰ কথা শুনি আছিলোঁ, তেওঁ ফেচবুকৰ জৰিয়তেও প্ৰচাৰ কৰি আছিলে, গম পাই আছিলোঁ। আজি আহিলোঁ অনুষ্ঠানলৈ, বাসনাহীন উন্মোচন হ'ল, খুব ভাল লাগিলে। কিতাপখন ল'ম, পঢ়িম, তাৰপিছত অনুভৱখিনি ভালকৈ জনাব পাৰিম। কিন্তু বিষয়টো যিহেতু ফ্ৰিজিডিটিৰ ওপৰত কোৱা হৈছে, বিষয়টোৱে আচলতে খুব বোল্ড, খুব সাহসী। এনেও গীতালি বাই আমাক সদায় কয়, ময়ো অলপ চলপ লিখা মেলা কৰোঁ, গতিকে সাহসী হ'বই লাগিব লেখিকাই। তেওঁ সেই সাহসিকতাৰে কিদৰে বিষয়টো উপস্থাপন কৰিছে কিতাপখনৰ মাজেৰে আমি নিশ্চয় গম পাম। ভাল লাগিল। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে, কুল শইকীয়া ছাৰক পালোঁ, প্ৰভাত বৰা ছাৰক পালোঁ, পৰি হিলদাৰ বাইদেউৰো কথা শুনিলোঁ, ৰখাল ভাষণ আটাইৰে। ভাল লাগিলে, আপ্লুত হ'লোঁ। ধন্যবাদ। বন্ধুসকল, অনুষ্ঠানটোত যথেষ্ট ভিৰ হৈছিলে আৰু সকলোৰে সৈতে তেনেকৈ কথা পতা সম্ভৱ নহয়, কিন্তু ইতিমধ্যে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে দুপৰীয়া আহাৰৰ বাবে ওলাই আহিছে। কিছুমানে খাইছে, চাওক ইফালেও এটা আছে, ইফালে এটা চাওক, ইতিমধ্যে খাইছে। আৰু এয়া হ'ল আমি দেখি থকা, আপোনালোকে সকলোৱে চিনাকি, ইতিমধ্যে মঞ্চত ভাষণ দিলে অৰ্ণৱ শইকীয়া, গীতালি বাৰ বন্ধুজন। নমস্কাৰ ছাৰ, মোৰ নাম হেমন্ত নাথ, মই পশ্চিম কাৰ্বি আংলঙৰ পৰা আহিছোঁ ছাৰ। মোৰ নাম হেমন্ত নাথ, আপোনাক প্ৰথম দেখিলোঁ আজি ইয়াতে। নাই নাই ছাৰ, হয় হয়, মই এটা ইউটিউব চেনেল চলাই আছোঁ ছাৰ, হেপাহ। মই এটা ইউটিউব চেনেল চলাই আছোঁ, চেনেলটোৰ নাম হেপাহ। ভাল লাগিল ছাৰ আপোনাক দেখা পাই, খুব ভাল লাগিল। এতিয়া বন্ধুসকল, আজি যিটো বাইদেউৰ মানে গীতালি বৰা বাইদেউৰ যিটো অনুষ্ঠানটো নিশ্চয় আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। পঢ়িব কেনেকুৱা লাগিলে জনাবচোন বাৰু। এতিয়া পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিওঁ। বাই বাই, এনজয় অসম।